বহাগৰ প্ৰথম দিনটোতে আজি আমি সদৌ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা ৰাখিলোঁ নতুন বছৰটো সকলোৰে বাবে সুখ সমৃদ্ধি আৰু আনন্দৰে ভৰি পৰক, ৰঙালীৰ ৰঙেৰে সকলোৰে মনবোৰ ভৰি পৰক তাৰ আশা কৰিলোঁ। আজি এই বহাগৰ প্ৰথম দিনটোতে হাৰমতিলৈ ওলাইছোঁ। হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাই বিহুৰ আদৰণি এটা অনুষ্ঠান পাতিছে আৰু তালৈকে যাবলৈ ওলাইছোঁ। এইদৰে আমি অসমীয়া জাতিয়ে জীয়াই ৰাখিব লাগিব আমাৰ অতি আপোনৰ অতি মৰমৰ বহাগ বিহুটিক। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোতকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ। এইদৰে সময় আহিব আৰু সময় যাব, তথাপিতো আমি অসমীয়া জাতিয়ে ইতিহাসৰ বুকুত জিলিকাই ৰাখিব লাগিব আমাৰ লোক উৎসৱ, লোক সংস্কৃতি, আমাৰ অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক বিহু। এই বিহুৱে আমাৰ জাতীয় সন্মান অটুট ৰখাৰ লগতে কৃষিজীৱী ৰাইজৰ যি অফুৰন্ত প্ৰেৰণা, উৎসাহ, আনন্দ ইয়াৰ মাজতে প্ৰকাশ হৈছে। গতিকে আহক সকলোৱে মিলি আমি বহাগৰ আনন্দত মতলীয়া হওঁ। ধন্যবাদ।